অচিনাকিৰ পৰাই এটি সম্পৰ্কৰ গঢ় লৈ উঠে। তুমি কোন সেয়া মই নাজানিছিলোঁ, তোমাৰ ঠিকনা ক'ত সেয়াও মই নাজানিছিলোঁ। হঠাৎ এদিন লগ পাই আপনা আপুনিকৈ ওলাই গৈছিল। হেল্ল', আৰু সেয়াই আৰম্ভণি। প্ৰথম চিনাকি সময়ত আপোনা আপুনি, আপোনাৰ নাম কি, আপোনাৰ ঘৰ ক'ত, আৰু সেই সম্পৰ্কবোৰ ক্ৰমশ চিনাকি হৈ আহিলে তুমি তোমালৈ পৰিৱৰ্তন হয়। আমাৰো একেই আছিল ন? ক্ৰমশ তুমি ব্যস্ত আছা নেকি, আজি তুমি ক'ৰবালৈ যাবা নেকি, ক'তো যে কি কথা পাতিছিলোঁ, আজি ভাবিলে মনটো ভাল লাগি আহে। আৰু সেই সম্পৰ্কবোৰ যেতিয়া প্ৰেমৰ গভীৰতালৈ পৰিণত হয়, তেতিয়াই হৈ পৰে তুমি তোমাৰ সলনি তই মই লৈ। আমাৰো প্ৰেমবোৰ ক্ৰমশ গভীৰতালৈ পৰিণত হৈছিল আৰু আৰম্ভ হৈছিল এটি নতুন দিনৰ নতুন সম্পৰ্কৰ মধুৰ মিলন। নিশাবোৰ যিমানে গভীৰ হৈ আহে, অতীতবোৰ সিমানে সজীৱ হৈ পৰে। তোমাৰো চাগে